দিনত যথেষ্ট গৰম হোৱাৰ কাৰণে আজি ভাবিলোঁ এটা স্পেচিয়েল কোল্ড কফি ৰেচিপিকে বনাওঁ। তাৰ কাৰণে লৈ লৈছিলোঁ মেংগ' পেষ্ট অলপ। মেংগ'টো আচলতে গ্ৰাইণ্ড কৰি লৈ লৈছোঁ। লৈ উঠি তাত মই দি দিছোঁ কাজু, গাখীৰ আৰু চেনি দি বনোৱা এটা চুইটনাৰ। তাৰপিছত আমি কোল্ড কফিৰ কাৰণে দিলোঁ আইচ কিউবখিনি দিয়াৰ পিছত মই দিছোঁ মোৰ স্পেচিয়েল ভেনিলা ফ্লেভাৰ্ড কফি, আৰু এই কফিটো মোক বাৰ্থডেত গিফ্ট দিছিল। তাৰপিছত আমি গোটেইখিনি মিক্স কৰি ল'ম। This is for the first time I'm trying this coffee recipe, so let's try it. Must try. You must try. When you first take the first sip, it will give you a taste like mango shake. After that, it will blend with that coffee flavor, and I have used vanilla flavored coffee. Okay, so cheers.